কুমাৰ পৰা জাষ্ট উঠিলোঁ, উঠা নাই মানে আৰু কমাই আছোঁ। এতিয়া উঠিম, উঠি পেলাই ভাত খাবলৈ যাম। গা পা ধুই চাই থাকোঁ। ব্ৰাছটো কৰিলোঁ এতিয়া, কলগেটটো লগাই লওঁ। এফালে আমাৰ কলগেট আছে। ব্ৰাছ কৰি লওঁ আগতে, তাৰপাছত গা পা ধুই ভাত খাবলৈ যাওঁ। অৰ্ডাৰটো কৰি লওঁ। অৰ্ডাৰটো সোমাই আছে, উঠা নাই। আৰু আমাৰ এটা ডাঙৰ ৰুম আছে ইয়াতে। পানী নাই, মুখেতো বনাবলৈ অলপ কণমান আহিছিল। মটৰ চুইচ দি আহোঁ। মটৰ চুইচটো দি আছোঁ, তলত আছে সেইকাৰণে যাব লাগিব ইয়াতে। পানী জমা হ'ব, গা ধুম। আছে মটৰ চুইচ আমাৰ, অন কৰি দিলে হ'ল আৰু। আমাৰ ৰুমৰ ওচৰতে ৰোড, মেইন ৰোড এটা আছে এইফালে। গা ধুম, ভাত খাবলৈ যাম। লাইন নাই ৰুমত এতিয়া, য'ত আমি কাম কৰোঁ, য'ত কিবা কৰোঁ তাতে যাই পেলাই চাৰ্জ দিম। ৰুমত চাৰ্জ লাইন নাই। ভাতো খাই আমাৰ ভাতটো তাতে, ইয়াতে ৰুমত নাই। পাৰি ইয়াতো বনাই খাব, কিন্তু বাচন পাতিবিলাক আনিব লাগিব। এতিয়া যাই থাকোঁ ভাত খাবলৈ অকলে। লগৰেতো এতিয়া গা পা ধুই তাৰ ডিউটি আছে, গা পা ধুই যাব, মই যাই থাকোঁ চাই থাকোঁ। এতিয়া যাই আছোঁ তললৈ, দৰ্জাটো ক্ল'জ কৰি যাওঁ। এতিয়া যাই আছোঁ তললৈ। এফালে মেইন ৰোড নহয়, এইটো আগফালে আছে এটা মেইন ৰোড। এতিয়া গৈ আছোঁ, চাই থাকক। গৈ আছোঁ। বৰষুণ দিলে ইয়াতে পানী হয় ইয়াতে। তো এতিয়া বৰষুণ নাই, পানী নাই, ইয়াতে পানী হৈ যায়। ইফালৰ পৰা পানী আহে, ক'ৰ পৰা আহে নাজানো। তো এতিয়া যাই আছোঁ, চাই থাকোঁ। আমি য'ত কাম কৰোঁ এইটো ফ্ল'ৰত, ছেকেণ্ড ফ্ল'ৰত। তো এতিয়া গৈ আছোঁ, আমি কাম কৰোঁ। এতিয়া ইয়াতে ভাতটো খাই ল'ম আৰু। মোৰ চাৰ্জ নাই, চাৰ্জটো দি ল'ম আগতে, তাৰপাছত লগ পাই আছোঁ। তাতে ৰুমত লাইন নাই, ইয়াতে দিম। হৈ গ'ল, এতিয়া ওলালোঁ, ৰুমত যাই আছোঁ। এতিয়া ভাত চাই খোৱা হ'ল, এতিয়া যাই আছোঁ ৰুমত। চাই থাকক, লিফ্টে দি যাওঁ না চিৰি দি যাওঁ লাগি আছে। জিমতো যোৱা নহ'ল পুৱা, এতিয়া গধূলি যাম। এতিয়া যাই থাকোঁ ৰুমত, চাই থাকোঁ আৰু এতিয়া ৰুমত চাই থাকক। লিফ্টত উঠিলোঁ, এতিয়া যাই থাকোঁ ৰুমত। চ' চাই থাকোঁ আৰু ৰুমত যাই লগ পাই আছোঁ। বাই। ৰুম পালোঁ, এইটোৱে আমাৰ ৰুম, ছেকেণ্ড ফ্ল'ৰ। ইয়াত ইফালে দি উঠিব লাগে, ইয়াতে লিফ্ট নাই। চ' ৰাস্তাটো ইফালেদি আহি পেলাই ইফালেদি ৰুমত আহি পালোঁ। জিমত আহি গ'লোঁ, হাতটো নিদিখালোঁ, ডাইৰেক্ট জিমৰ পৰা
দেখালোঁ জিমত আহি গ'লোঁ চ' ইয়াত জিমৰ পৰা ওলালোঁ এতিয়া যাই আছোঁ ৰুমত চাই থাকোঁ কোনপিনে যাবি বোলে এতিয়া যাই আছোঁ ৰুমত চ' জিমৰ পৰা ওলালোঁ যাই আছোঁ যাই আছোঁ ৰাস্তা জিমৰ পৰা আহিলোঁ তো আজি ব্লগটো ইমানতে যোনে মোৰ নিউজ কৰি চাই আছে যোনে ছাবস্ক্ৰাইব কৰি দিয়া নাই তো ছাবস্ক্ৰাইব কৰি দিব এতিয়া বাই বাই